নমস্কাৰ বন্ধুসকল, মই নিয়ৰ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ৰঙালী বিহুৰ আজি প্ৰথমটো দিন। গৰু গা ধুৱাই মেলি আজৰি হৈছোঁ আমি। সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে মই ৰঙালী বিহুৰ ওলগ যাচিলোঁ। দেখিছে লকডাউনৰ সময় দেশত এয়া, তাৰ মাজতে আমাৰ অতিকৈ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুটি আহি পালেহি। আমি উদযাপন নকৰাকৈ থাকিব নোৱাৰোঁ, যিহেতু অসমীয়া মানুহ, অসমীয়া ল'ৰা। হয়তো এবাৰ বিহু নাচিব নোৱাৰিব পাৰোঁ, তথাপিতো পালন কৰিম। আমাৰ নিয়মবিলাক পালন কৰিছোঁ। গৰু গা ধুৱালোঁ। এয়া মোৰ লগৰ আছে, এয়া মোৰ ৰাজদ্বীপ। নমস্কাৰ দেই, মই ৰাজদ্বীপ। সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পোনপ্ৰথমে। সকলোৱে গম পাইছে চাগে এবাৰ বিহুটো কেনেকুৱা হৈছে, তো পৰিস্থিতি অলপ বেয়া। তো চবেই ভালকৈ থাকক, ঘৰতে থাকক, কৰোণা সংকৰ পৰা বাচি থাকক। এনেকৈ বিহুটো উদযাপন কৰিব লাগিব এবাৰ আৰু। যিহেতু বহাগ বিহু এষাৰি বিহু গাওঁ, বিহু নাগালেতো ভাল নালাগিব ন। হে বসন্ত কাল আহিলে, হে কুলিয়ে বিনালে, হে লাহি পাহি কপৌফুল হে ডালতে ফুলিলে, এখোপা তোমাৰ কপৌফুল হাততে যে টুকাৰ বুল, এই হৰিণী যেন চাৱনি মুখত তুমি চিকনি, হে আহানি দুসাজি কাচি হে বিহু তলি শুৱনি, বিহু তলিত শুৱনি কৰি, হে বৰষা পথাৰত ভনী তীৰহে দৈ, হালে বাই আছিলো এহালি দমদালৈ, চাদিব গৈছিলা ভনী তীৰহে দৈ, লাউনি উঠতে মিচিকি হাঁহি লৈ, হে তোমাৰে ঐ ঘৰতে, হে তোমাৰে ঐ কাদনে, এই হালোৱা মই খাটিলোঁ আজিনো অতদিনে, সঁচাকৈ সুধিছো ভনী তীৰহে দৈ, যাবানে নোযোৱা জীৱন সংগী হ'বলৈ, জীৱন সংগী হ'বলৈ মোৰ। ধন্যবাদ। মাতটো ভাল নহয়, তথাপিতো গাই শুনালোঁ বিহু। যিহেতু বিহুৱা ডেকা, ৰ'ব নোৱাৰোঁ বিহু বুলি ক'লে। বিহু বুলিলে গাটো গৰমে হৈ যায় আৰু। তাকে গাব নাজানো, অলপ গাই দিব। এইবাৰ বিহুটো পালন কৰিব নোৱাৰিম, বহুত বেয়া লাগি আছে মনটো। তাকেহে এনেকৈ পালন কৰক। অহা বছৰলৈ আকৌ বিহু আহি আছে, তেতিয়া ফূৰ্তি কৰিম নে কি কয়? নিশ্চয় কৰিম, এইবাৰ ফালি দিম অহা বছৰ। হ'ব দিয়া, ভালকৈ থাকা চব। ভালকৈ থাকক, ঘৰতে সোমাই থাকক সকলো। আজিলৈ ধন্যবাদ। ধন্যবাদ, ঠিক আছে, বাই।